নমস্কাৰ আপোনালোকৰ চাগে ভাল মোৰো ভাল মাইনাছ কিচেন এণ্ড ব্লগলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ, সেইটো হৈছে মাটিৰ দালি খাৰ। আহকচোন মইনো মাটিৰ দালি খাৰ কেনেদৰে বনাওঁ। এয়া মই আধা পোৱা মাটিৰ দালি ভালদৰে পানীৰে ধুই লৈছোঁ। ইয়াতে ব্যৱহাৰ কৰিম এটা পিঁয়াজ লৈছোঁ, এগাঠি আদা লৈছোঁ, কেইকুমান নহৰু লৈছোঁ, 4টা জলকীয়া লৈছোঁ আৰু 3 খিলা তেজপাত লৈছোঁ। এতিয়া মই প্ৰথমে মাটিৰ দালিখিনি এটা কুকাৰত বইল কৰি লওঁ। এইটো কুকাৰত মই মাটিৰ দালিখিনি দি দিছোঁ আৰু সেই বাতিটোৰ জোখেৰে মই এবাতি পানী দি দিছোঁ। আৰু ইয়াতে দিছোঁ মই এতিয়া এচামুচ নিমখ আৰু এতিয়া এটা বাতিৰ জোখত মই আধা বাতি খাৰ লৈছোঁ। এতিয়া কুকাৰৰ ঢাকনিখন বন্ধ কৰি গেছটো অন কৰি কুকাৰটো বহাই দিছোঁ। 4-5টা হুইচেল অহাৰ পিছত কুকাৰটো মই নুমাই থৈছোঁ। এতিয়া কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে, ইয়াতে দিছোঁ তেল। এতিয়া তেলটো গৰম হৈ গৈছে, ইয়াতে মই দিছোঁ এতিয়া 4টা জলকীয়া তেলতেই দি দিছোঁ আৰু এতিয়া পিঁয়াজখিনি দি দিছোঁ। ইয়াতে মই 3 খিলা তেজপাত লৈছিলোঁ যে, তাৰে 1 খিলা মই গেছতেই পুৰি এনেদৰে তেলত দি দিছোঁ। তেলত দিলে গোন্ধটো ধুনীয়া ওলায় আৰু খাবলৈ ভাল লাগে। আৰু এতিয়া মই নহৰু কেইকুমান থেঠেলিয়াই তেলতেই দি দিছোঁ। তেলত দিলে গোন্ধটো ভাল ওলায়। আৰু এতিয়া মই পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। পিঁয়াজটো ধুনীয়াকৈ ৰঙচুৱা হ'ব আৰু নহৰুটো গোন্ধটো ধুনীয়াকৈ ওলাব। এয়া মোৰ পিঁয়াজটো ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে দিছোঁ বইল কৰি থোৱা মাটিৰ দালিখিনি মই দি দিছোঁ। এতিয়া মই ইয়াতে পানী দি দিছোঁ। আপোনালোকক যিমান প্ৰয়োজনৰ পানী লাগে সিমানখিনি দি ল'ব। ইয়াতে যে মই 3 খিলা তেজপাত লৈছিলোঁ, তাৰে 1 খিলা তেলতেই দিছিলোঁ আৰু এতিয়া 2 খিলা মই গেছতেই পুৰি এনেদৰে মই দি দিছোঁ। আৰু আদা নহৰু থেঠেলিয়াই থৈ দিছিলোঁ, এইখিনি মই এতিয়া ইয়াতে দি দিছোঁ। এতিয়া মই এইখিনি উতলিব দিম। এইখিনি এতিয়া উতলি আছে। ইয়াতে মই দিছোঁ এতিয়া অকণমান জিৰাৰ গুড়ি। এতিয়া মই গেছটো অফ কৰি কেৰাহীটো নুমাই দিছোঁ আৰু এটা পাত্ৰত আপোনালোকক উলিয়াই দেখুৱাম। আপোনালোকেও এনেদৰে মাটিৰ দালি খাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব নাপাহৰিব। ভিডিঅ'টি চাই ভাল পালে বুলি আশা কৰিলোঁ। আপোনালোকে এনেদৰে মাটিৰ দালি খাৰ বনাই খাই চাবচোন। বাৰে বাৰে আঙুলি চেলেকি খাই থাকিব মন যাব। আৰু মোৰ চেনেলটোত যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু আজিলৈ বাই বাই।